নমস্কাৰ, কি খবৰ? ভালনে সকলোৰে? আজি এটা ভাবিছোঁ ব্লগ দিম আৰু গৈ আছোঁ দিহানামৰ প্ৰতিযোগিতালৈ। গতিকে কি গালোঁ দেখাম বাৰু আপোনালোকক। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। সেইদিনা আছিলে 2 অক্টোবৰ আৰু তাতে আঞ্চলিকৰ সমাৰোহ আছিলে। গতিকে তাতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হৈছিলে। আপোনালোকক অকণমান সকলোৰে দৃশ্যসমূহ দেখুৱাইছোঁ, চাই থাকিব। বিপ্লবী কবি অমূল্য বৰুৱা। আমাৰ আছে মানুহৰ ওপৰত বিশ্বাস, আমাৰ আছে ভৱিষ্যতৰ সুস্থ ৰঙা সূৰ্যৰূপীৰে চকু। বৰ্তমান নিৰালম্বনীয়া শক্তি বিক্ষিপ্ত জঞ্জাল লৈ জিয়াৰ বুকু। আমাৰ আছে স্পন্দমান অন্তৰত সতেজ ভৰসা। জেলা দুৰ্গন্ধ স্বাস্থ্যকৰ আমি গোৱা দিহানাম ভাগ আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। বৰ ভাল হোৱা নাই, কিন্তু চেষ্টা কৰিছোঁ। যিহেতু গোটেইখিনি নতুন মানুহ, গতিকে অকণমান ভুল হ'লে ক্ষমা কৰিব।
ৰিঙা